সকলো মানুহে নিজৰটোহে কেৱল নিজে দেখা পায় এনেকুৱা কি আছে বাৰু নমস্কাৰ বন্ধু-বান্ধৱীসকল আজি আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাথৰ আশা কৰোঁ আজি ভিডিঅ'টো খুবেই ভাল পাব আজিৰ ভিডিঅ'ৰ 1 নম্বৰ সাথৰটো হ'ল এনেকুৱা কি সংখ্যা আছে যি দুটা একেলগে থাকিলে গণ্ডগোল লাগে এনেকুৱা কি সংখ্যা আছে যি দুটা একেলগে থাকিলে গণ্ডগোল লাগে কি বাৰু উত্তৰটো কোৱাচোন ভাবি বন্ধু-বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল 6 আৰু 9 সংখ্যা দুটা একেলগে থাকিলে গণ্ডগোল লাগে 2 নম্বৰ সাথৰটো হ'ল তুমি দিলে ময়ো দিওঁ কিনো কোৱা ভাই লাখ লাভ লোকচান তাত কাৰো একোৱে নাই তুমি দিলে ময়ো দিওঁ কিন্তু কোৱা ভাই লাভ লোকচান তাত কাৰো একোৱেই নাই কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে বন্ধু-বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল নমস্কাৰ তাত লাভ লোকচান একোৱে নাই 3 নম্বৰ সাথৰটো হ'ল এনেকুৱা কি ৰুম আছে যিটোত মানুহে সোমাব নোৱাৰে এনেকুৱা কি ৰুম আছে যিটোত মানুহে সোমাব নোৱাৰে কি হ'ব উত্তৰটো ভাবকচোন আপোনালোকে বন্ধু-বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল মাছৰুকা তাত মানুহে সোমাব নোৱাৰে 4 নম্বৰ সাথৰটো হ'ল কি বেংক ৰাতি 12টা বজাতো খোলা থাকে কি বেংক ৰাতি 12 বজাতো খোলা থাকে বন্ধু-বান্ধৱীসকল ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে ভাবকচোন বন্ধু-বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল ব্লাড বেংক ৰাতি 12 বজাতো খোলা থাকে 5 নম্বৰ সাথৰটো হ'ল সকলো মানুহে নিজৰটো কেৱল নিজেহে দেখা পায় সকলো মানুহে নিজৰটো কেৱল নিজেহে দেখা পায় এনেকুৱা কি আছে বাৰু বন্ধু-বান্ধৱীসকল আপোনালোকে বাৰু ইয়াৰ উত্তৰটো ভাবি পালেনে হয় ইয়াৰ উত্তৰটো হ'ল সপোন নিজৰটো কেৱল নিজেহে দেখা পায় বন্ধু-বান্ধৱীসকল মই কোৱাৰ দৰে আপোনালোকেও বাৰু ভাবিছিলনে উত্তৰবোৰ যদি ভাবিছিল তেনেহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব